নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি লৈ আহিছোঁ এটা কচু ফুলৰ ৰেচিপি। আৰু কেনেকৈনো মই বনাওঁ আৰু কি কি লাগিব ইয়াত বনাবলৈ আৰু সকলোবোৰ দেখুৱাই যাম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব। আৰু এয়া হ'ল কচু ফুল। আৰু কচু ফুল বনাবলৈ লাগিব দাইল লাগিব, আৰু আমাক লাগিব কঁঠাল গুটি, আৰু টেঙা লাগিব। টেঙা নিদিলে অলপ খজুৱাই। আৰু নহৰু লাগিব, আৰু জলকীয়া লাগিব কেইটামান। সেয়াই, ইয়াত আৰু তেল ব্যৱহাৰ নহয়, বইল বনাম যিহেতু। প্ৰথমতে এনেকৈ কাটি ল'ব লাগিব, আৰু মাজৰ অংশটো উলিয়াই এনেকৈ পেলাই দিব। আৰু যিহেতু এইটো নাখায়, এনেকৈ গুচাই ল'ব। তাৰ পৰা বইল কৰি ল'ব। বইল কৰি আধা পানীটো পেলাই ল'ব। আৰু এয়া মই কেৰাহী পাতি ল'লোঁ, দাইল দি দিম। এয়া হ'ল মোৰ বইল কচু ফুলৰ ৰেচিপি। খুব টেষ্টি হয় খাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু মোৰ চেনেলত যদি নতুনকৈ আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।